এটা মহাবিস্ফোৰণো হৈ যাব পাৰে। মোৰ নামটো আছিল মন্টু বিজেপি, আজিও কয়। মই যেতিয়া বুলেট লৈ অকলে যাওঁ ওলাই নাই মন্টু বিজেপি আহিল এনেকেই কৈছিল। আজিও সেইখন দলং সেনেকৈ আছে। কিন্তু অসমৰ 126টা সমষ্টিৰ ভিতৰত যদি বেয়া সমষ্টি আছে সেইটো পাকা বেতবাৰী। নমস্কাৰ, ৰাজনীতিৰ বাটে ঘাটে আন এটা অনুষ্ঠানলৈ মই পংকজে আপোনালোকক স্বাগতম জনাইছোঁ। আজি বৰ্তমান উপস্থিত আছোঁ বৰপেটা জিলাত, আৰু মোৰ সৈতে উপস্থিত আছে বৰপেটা জিলা ভাৰতীয় জনতা পাৰ্টিৰ উপসভাপতি উৎপল ভৰালী দাদা। নমস্কাৰ, স্বাগতম জনালোঁ। যিহেতু আপুনি ৰাজনীতিৰ লগতো জড়িত, ভাৰতীয় জনতা পাৰ্টিৰ বৰপেটা জিলাৰ উপসভাপতি পদত আপুনি অধিষ্ঠিত হৈ আছে, সংক্ষেপে আপোনাৰ পৰা ৰাজনীতি জীৱনৰ আৰম্ভণিৰ বিষয়ে দুই এষাৰ জানিব বিচাৰিছোঁ। হয়, ধন্যবাদ। ৰাজনীতিৰ লগত মই জড়িত 1993 চনৰ পৰা। তাৰ আগত মই সংঘৰ কাৰ্যকৰ্তা আছিলোঁ যেতিয়া মই সৰু আছিলোঁ, বাচ্চা আছিলোঁ। তো ৰাজনীতিত মই 93 মানে জইন কৰিছিলোঁ দুটকীয়া সদস্য 1993 চনত, আৰু সেইদিন ধৰি এতিয়ালৈকে ৰাজনীতিত এক্টিভ হিচাপে লাগি আছোঁ। ভাৰতীয় জনতা পাৰ্টিতে লাগি আছোঁ। মই বুথ পৰ্যায়, পঞ্চায়ত পৰ্যায়, আগত পঞ্চায়ত আছিল, তাৰপিছত বুথ হ'ল, তাৰপিছত মণ্ডল হ'ল, তাৰপিছত জিলা, আনকি মই ৰাজ্যিকতো আছিলোঁ, কিষাণ মৰ্চাৰ ৰাজ্যিকৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ। আৰু যোৱা 2025লৈকে মই ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য হিচাপে আছিলোঁ, আৰু এইবাৰ মোক ভাৰতীয় জনতা পাৰ্টি বৰপেটা জিলাৰ উপসভাপতি হিচাপে নিযুক্তি কৰিছে। দাদা, তৃণমূল পৰ্যায়ৰ পৰাই আপুনি আজি এই স্থান বা ভাৰতীয় জনতা পাৰ্টিৰ উপসভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। আৰু দাদা, বৰপেটা জিলাত এতিয়া বৰ্তমান যিহেতু নিৰ্বাচন সমাগত 2026 চনৰ বিধানসভা নিৰ্বাচন সমাগত, আৰু এই নিৰ্বাচনৰ সমাগত হোৱাৰ উপৰিও বৰপেটা জিলাত পাকা বেতবাৰী সমষ্টি যি নতুনকৈ গঠিত হৈছে, পাকা বেতবাৰী সমষ্টিৰ প্ৰাৰ্থিত্বৰ যি এক তালিকা ওলাইছে, এই তালিকাত আপোনাৰ নামটো চৰ্চাত আছে। এই বিষয়ে কি ক'ব আপুনি? আগত বৰপেটা সমষ্টি আছিলোঁ আমি, মোৰ ঘৰ বৰপেটা সমষ্টিতে আছিল, কিন্তু নতুন ডিলিমিটেশ্যন হোৱাৰ পিছত মোৰ ঘৰটো পাকা বেতবাৰী সমষ্টিত পৰিল। তো পাকা বেতবাৰী সমষ্টিত পৰাৰ পিছত পাকা বেতবাৰী সমষ্টিৰ যিখিনি নতুন ভোটাৰ, আগৰ সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰায় 70% সমষ্টি বেলেগত সোমাই গ'ল, বৰপেটাত সোমাই গ'ল। তো বাকী নতুন যিখিনি সমষ্টি পৰিলে তাৰ মেক্সিমামেই মোৰ আমাৰ মিডিল ক্লাছ হিচাপে মই হাউলিতে পৰিলোঁ। প্লাছ এইখিনিত যি আমাৰ 5টা মণ্ডল আছে, আমাৰ সাংগঠনিক যি মণ্ডল আছে, তো এই মণ্ডল 5টাৰ লগত তাৰমানে মই ওতঃপ্ৰোতভাৱে জড়িত। কাৰণ মোৰ ইয়াত মৈৰামাৰা মণ্ডল বুলি কয়, তাৰপিছত ধৰ্মপুৰ মণ্ডল আছে, এইপিনে তাঁতিগুচি আছে, এইপিনে কালজাৰ, কুজাৰপিঠ, আৰু আপোনাৰ এইপিনে পাকা বেতবাৰী, টোটেল 5টা মণ্ডল আছে। তো এই 5টা মণ্ডলত তেওঁলোকক কি হয়, আমাৰ এইটো মাইনৰিটি গতিকে সিমান বেছি কৰিব নোৱাৰে। তো কিছুমান হেৰিত মোক বিচাৰে আৰু দাদা এইটো আমাক অমুক লাগে, এইটো মোক লাগে। তো এনেকুৱা ধৰণে মই তেওঁলোকৰ লগত সম্পূৰ্ণ জড়িত থাকোঁ। আৰু তো বিগত 2025 যিটো আমাৰ পঞ্চায়ত নিৰ্বাচন গ'ল, তো আমি ভাবিলোঁ লোকসভাততো আমি কিছু ভোট পাইছোঁ, ইয়াত প্ৰায় 26-27 হাজাৰ ভোট আমি পাইছোঁ, পাকা বেতবাৰী, নতুন পাকা বেতবাৰী সমষ্টি। তো আমি তাৰপিছত ভাবিলোঁ যে যিহেতু আমি এইখিনি ভোট পাইছোঁ, আমি পঞ্চায়তত এবাৰ চাওঁ, চেষ্টা কৰি। তো সেই হিচাপত পঞ্চায়তৰ দায়িত্বত ময়ে আছিলোঁ পাকা বেতবাৰী সমষ্টিত। তো আমি পঞ্চায়ত ইলেকশ্যনটো খেলিলোঁ। আমি কিছুমান হেৰিত অলপ ভোটত আমি হাৰিছোঁ। ভিতৰত আমি ভালেকেইটা মেম্বাৰ জিকিছোঁ, আমি অলপ ভোটত হাৰিছোঁ। তো সেই হিচাপত আমি ভোট তাৰমানে পাইছোঁ, ভালেখিনি মাৰ্জিন বেছি নহয়, বহুত বেছি নহয়, কিন্তু আমি পাইছোঁ। তো সেইটো যিহেতু মই লাগি আছোঁ ওতঃপ্ৰোত, তো ইয়াৰ ৰাইজখিনিৰ কথাটো হ'ল কি, চৰকাৰ বিজেপি হ'ব সকলোৱে জানে। গতিকে প্লাছ যিজন আগৰ MLA আছিল, তেখেতৰ কাম কাজত অতিষ্ঠ, তাৰমানে তেখেতে যিখিনি কাম কৰিব লাগিছিল তেখেতে কাম কৰিব পৰা নাই। তো সেইটোৰ কাৰণত ব্যক্তিকেন্দ্ৰিক তেখেতে কাম কৰিছে, কিন্তু এজ এ হ'ল ৰাইজৰ কাম হিচাপত কৰা নাই। যিখিনি কৰিছে চৰকাৰেহে কৰিছে, কিবা যদি কৰিছে, তেওঁ MLAৰ তাত কোনো অৱদান নাই। চৰকাৰী যিটো সমষ্টি ৱাইজ যিটো আহে কাম, সেইখিনি কামহে হৈছে। তো এই কথাখিনিৰ কাৰণে কিছু বিশিষ্ট ব্যক্তি, কিছু মানুহ মোৰ তাত আহি ক'লে যে আমাৰতো ইয়াত এনেকুৱা কোনো নাই, আপুনি আমাৰ ইয়াত লাগি আছে, আপুনি বহুত পুৰণা কাৰ্যকৰ্তা, আপুনি ইলেকশ্যন খেলিব লাগিব। তেতিয়া মই ভাবিলোঁ যে ইয়াত 90-95% মাইনৰিটি হেৰিত মোক কেনেকৈ ভোট দিব, মই সিমান ইণ্টাৰেষ্টেড নাছিলোঁ। যেতিয়া ৰাইজে কয় নহয়, ৰাইজে নখ জোকাৰিলে নৈ বয়, তো এনেকুৱাকৈ ৰাইজেও ধৰিল। লগত কি হ'ল, আমাৰ এই যে সাংগঠনিক যিখিনি কাম কাজ, তো এইখিনিত মই জড়িত। আমি মন কি বাত কৰোঁ, আমাৰ যি কাৰ্যসূচী আহে আমি কাৰ্যসূচীখিনি সম্পূৰ্ণ কৰোঁ। তো এইখিনিৰ লগতো জড়িত। এইখিনিও কথা হ'ল কি, তেওঁলোককো এজন গাৰ্জেন লাগে,
তো সেই হিচাপে তেওঁলোকে ধৰিল আমাক ইয়াত পাকা বেতবাৰীত আমি ইলেকশ্যন খেলিম, আপুনি আমাক কথা দিব লাগে। তেতিয়া মই তেওঁলোকৰ মানে হেৰিত সঁহাৰি জনাই মই কৈছোঁ ঠিক আছে, দলে যদি বিচাৰ কৰে বিবেচনা কৰে তেতিয়াহ'লে মই সংগঠনৰ স্বাৰ্থত যিখিনি মোৰ মানে তন মন ধন যিখিনি আছে মই দিম, তাত দি মই সংগঠনটো ভৱিষ্যতৰ কাৰণে মই এইটো কোৱা নাই যে আজিয়ে যে খেলিলে মই জিকিম বুলি কোৱাটো সেইটো মানে ঠিক নহ'ব বুলি ঠিক নহয়, কিন্তু এনে অস্বাভাৱিকো নহয়, এটা মহাবিস্ফোৰণো হৈ যাব পাৰে। কাৰণ কিয় মই মহাবিস্ফোৰণ বুলি ক'লোঁ, যোৱা আমি বিধানসভা নিৰ্বাচনত আমি চামগুৰি সমষ্টিত জিকিছিলোঁ বাই ইলেকশ্যনত, গতিকে সেইটোতো বাই ইলেকশ্যন আছিল। তো এই ইলেকশ্যনতো এনেকুৱা ধৰণৰো হৈ যাব পাৰে। কাৰণ চাব আপোনালোকে আমাৰ চৰকাৰে যিখিনি কাম কৰিছে মোদী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈকে, যে আজি ঘৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাত, তো আমিতো এনেকুৱা কৰা নাই নহয় য'ত এটা ঘৰত যদি 7টা ভাই আছে 7টা ভাইয়ে ঘৰ পাইছে, বেলেগ বেলেগ হৈছে এতিয়া। তো সেনেকৈ আমাৰ ইয়াত বহুত ঘৰ পাইছে, অৰুণোদয় পাইছে, মহিলা উদ্যমিতা পাইছে, CM ট্ৰিবুলে যিটো আঁচনি সেই পাইছে, আমাৰ যিটো নিযুত মইনা আঁচনি এইবিলাক সম্পূৰ্ণ পাইছে। তো এই যিখিনি পাইছে তেওঁলোকে পোৱা মানুহখিনি বা স্কুলৰ যিখিনি সুবিধা আমাৰ বৰ্তমান চৰকাৰী স্কুলবিলাকত দিয়া হৈছে, কাৰণ চাব আমাৰ এইটো সমষ্টি একদম কৃষি প্ৰধান সমষ্টি, মানুহবিলাক সিমান শিক্ষিত আগতে নাছিল, এতিয়া শিক্ষিত হৈছে মানুহবিলাক। তো কৃষিৰ ওপৰতে বেছি ভিত্তি কৰে মানুহখিনি, কাম কাজ কৰি কৰ্ম মানে সংস্কৃতিত থকা মানুহ। আৰু যিখিনি আছে এইখিনি ইয়াত আৰু এনেকুৱা নাই যে ইয়াত কিবা বহুত বাহিৰৰ পৰা মানুহ অহা, সেনেকুৱা নাই। আমাৰ ইয়াত এইখিনি খিলঞ্জী অসমীয়া মানুহ, আৰু এই মানুহখিনি সম্পূৰ্ণ কৰ্মী মানুহ। আৰু এইখিনি মানুহক অলপমান যদি গাইড দিব পৰা যায় তেতিয়াহ'লে এই জেগাটোত ডেভেলপ হ'ব। কিন্তু অসমৰ 126টা সমষ্টিৰ ভিতৰত যদি বেয়া সমষ্টি আছে সেইটো পাকা বেতবাৰী। মই সেইটোলৈ আহিব খুজিছিলোঁ যে আপুনি পাকা বেতবাৰী যি নৱগঠিত পাকা বেতবাৰী সমষ্টি, আপোনাৰ ওচৰ চুবুৰীয়া সমষ্টিতকৈ পাকা বেতবাৰী সমষ্টিৰ অৱস্থা যথেষ্ট বহুত জৰাজীৰ্ণ, বহুত বেয়া কাৰণ পাকা বেতবাৰী সমষ্টিত আমাৰ আজি চাব, আমাৰ ইয়াত মোৰ ঘৰৰ পৰা 1 কিলোমিটাৰ গ'লে এখন দলং আছিল। আমি বাচ্চাকালত যেতিয়া গৰু নদীত গা ধুৱাব যাওঁ না, গৰু ধুৱাব গ'লে আমি সেই দলংখন দি যাব লাগে। তো দলঙেদি যাব নোৱাৰোঁ, তলেদি যাওঁ, তাৰমানে দলংখন ইমান বেয়া জৰাজীৰ্ণ। আজিও সেইখন দলং সেনেকুৱাই আছে। তেতিয়া মানে ৰাইজ জনসাধাৰণ এতিয়া মানে এতিয়াও সেইখন দলঙেদি অহা যোৱা কৰি আছে। 3-4খন গাঁও সেই অঞ্চলেৰে অহা যোৱা কৰে। সেইটো ৰাস্তাইদি গ'লে একদম বৰপেটা টাউন পায়, নদীৰ পাৰেদি সেইটো ৰাস্তা একদম বৰপেটা টাউনলৈকে ডঙৰকুছিলৈকে ওলাব পাৰি। তো সেই দলংখন আজিলৈকে নহ'ল। বৰ্তমানৰ বিধায়কে এই ক্ষেত্ৰত কোনো, মই ইয়াৰ আগত বিধায়ককো এই কথাটোও কৈছিলোঁ, মই আমাৰ নেতৃস্থানীয় ব্যক্তি বহুতক কৈছিলোঁ, কিন্তু কথাটো হৈছে কি তাত বিধায়কৰ যিটো থাকিব লাগে সেইটো নাই, ল'ব লাগে পদক্ষেপ নাই। কিয় আগতে সেইটো সৰুক্ষেত্ৰী সমষ্টিৰ ছাইডত আছিল, ভোট দিলেও কথা নাই, নিদিলেও কথা নাছিল, সিহঁতৰ উপায় নাই, ভোটটো সিহঁতে কৰি দিয়ে, আমাৰ মানুহ আছিল। তো সেইকাৰণে এইটো হৈছিল। কিন্তু এতিয়া পাকা বেতবাৰী সমষ্টি এইটো ছাইডত বেছি হ'ল হয়। এতিয়া মানে তেওঁ এতিয়াহে অহা হৈছে। সেইদিনা মই যাওঁতে দেখিছোঁ অলপমান মানে কাঠ আনি অলপ ৰিপেয়াৰিং কৰিছে দলং, নিৰ্বাচন আহিছে। তো মই ইয়াৰ আগত পঞ্চায়ততো মই এই কথাটোৱে কৈছিলোঁ নিৰ্বাচনত, যে আপোনালোকে ভোট দি আপোনালোকে জিকাই, পঞ্চায়তৰ পৰা আৰম্ভ কৰি একদম MLA লৈকে MP লৈকে আপোনালোকে ভোট সিহঁতকে দিয়ে, কংগ্ৰেছকে দিয়ে, কিন্তু আপোনালোকৰ এই দলংখন কিয় হোৱা নাই? সমস্যা কিয় সমাধান হোৱা নাই? আপোনালোকৰতো ডেভেলপমেণ্ট মই একো দেখা নাই। সৰুৰ পৰাতো আপোনালোকক দেখিছোঁ, এই মানুহখিনি আমাৰ ইয়াতে আহে, আমাৰ তাতেই কাম কৰে, আমাৰ গাঁৱৰ লগতে সম্পৰ্ক, খেতি মাটিৰ পৰা আৰম্ভ কৰি গোটেইখিনি আছে। তো যিটো ডেভেলপ প্লাছ ৰাস্তা ঘাটৰ যিটো অৱস্থা, ৰাস্তা ঘাট এতিয়া জাকিৰ চিকদাৰৰ যিখিনি নিজা মানে জেগা আগৰ আছিল সেইখিনি তেখেতে ঠিকেই কৰিছে, কিন্তু বাকী অঞ্চলত সি একো কাম কৰিব পৰা নাই। তেখেতে একো কামেই কৰা নাই। খালি তেখেতে সেই যে কয় কাগজৰ বাপ টিভিত ওলাই, গতিকে টিভিত ওলাই তেওঁ বিৰাট লেকচাৰটো মাৰিব পাৰে, তাত বাদে কাম প্ৰেক্টিকেল একো কৰিব পৰা নাই। মানে টিভি আৰু কাগজতে সীমাবদ্ধ হৈ আছে, টিভি আৰু কাগজতে তেখেত সীমাবদ্ধ, তাত বাদে প্ৰেক্টিকেল একো কৰা নাই। আৰু সেইকাৰণে এইবাৰ ৰাইজে বিচাৰিছে পৰিৱৰ্তন। যিহেতু চৰকাৰ আমাৰ হ'বয়ে, গতিকে ৰাইজে এটা কথাই চিন্তা কৰিছে যে আমি কিয় বিৰোধীত যাওঁ, বিৰোধীত গ'লেতো উন্নতি আমাৰ এনেকুৱাই হৈ আছে। কাৰণ আমিতো 10 বছৰ চালোঁ নহয়, 2016ৰ পৰা এতিয়া 26লৈকে 10 বছৰ চালে, 10 বছৰত একো কৰিব নোৱাৰিলে। গতিকে এইবাৰ সেইকাৰণে কংগ্ৰেছ এইবাৰ নিবিচাৰে, গতিকে বিচাৰে এইবাৰ বিজেপিকে। মই কোৱা নাই যে জিকিবই, কিন্তু ভাল ভোট মানে পাই বিজেপিয়ে সন্মানজনক স্থিতি এটা ৰাখিব পাৰিব বুলি মোৰ দৃঢ় বিশ্বাস। আৰু এটা এই যি পাকা বেতবাৰী নৱগঠিত পাকা বেতবাৰী সমষ্টি আছে, সেই নৱগঠিত পাকা বেতবাৰী সমষ্টিৰ
যি আগন্তুক নিৰ্বাচন এই নিৰ্বাচনত যদি দলে আপোনাৰ প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত যদি দলে ডিচিশ্যন লৈ আপোনালোকে যদি প্ৰাৰ্থিত্ব প্ৰদান কৰে তেতিয়াহ'লে পাকা বেতবাৰী সমষ্টিক লৈ আপোনাৰ দুটা সপোন মানে যি সমস্যা বা আপুনি ভাবি ৰাখিছে আৰু যিহেতু আপুনি কৃষি ক্ষেত্ৰ বা কৃষি বিপ্লৱৰ লগতো জড়িত আপুনি যথেষ্ট ধৰণৰ আপোনাৰ 2-3টা তেনেকুৱা পৰিকল্পনাৰ বিষয়ে আপুনি আমাক অৱগত কৰিছে ইতিমধ্যে গতিকে কৃষি বিপ্লৱ কৃষি প্ৰক্ৰিয়া আৰু পাকা বেতবাৰী সমষ্টি যেটা আপুনি কৈছে যে পাকা বেতবাৰী সমষ্টি এটা কৃষি প্ৰধান সমষ্টি মানে ইয়াত মেইনলি যেহেতু কৃষিৰ ওপৰত মানুহখিনি বেছ কৰে কৃষি প্ৰধান অঞ্চল গতিকে ইয়াত কৃষিৰ ওপৰত যিখিনি তাৰমানে আমি সুবিধা দিব লাগে চৰকাৰে সুবিধা বহুতখিনি দি আছে কিন্তু এই ৰাইজখিনিক সজাগ কৰিব পৰা নাই আৰু মই বিচাৰোঁ এই ৰাইজখিনিক অলপ সজাগ কৰি কৃষিৰ ওপৰত আমি তাৰমানে উন্নতমূলক কৃষি কেনেকৈ কৰিব পাৰি এই বস্তুখিনি আমি ৰাইজক সজাগ কৰিব লাগে তো এইটো এটা কথা দ্বিতীয় কি কৃষিৰ লগত জড়িত ইণ্ডাষ্ট্ৰি ছেক্টৰ যেনেকুৱা মই কৈছোঁ যে মই ডিবি এগ্ৰ'ফিট কৰিছোঁ তো এইটো সম্পূৰ্ণ কৃষিৰ বস্তু সম্পূৰ্ণ খেতিৰ পৰাই অহা বস্তু সৰিয়হৰটো খেতিয়ে মাকৈটো খেতিয়ে তো গোটেইখিনি খেতিৰ পৰাই আহে গুম লাগিব আমাক আটা যিটো বনাওঁ তো সেই গুমটো লাগিব তো এই গোটেই বস্তুখিনি যদি কৃষি যদি অলপমান মানে ষ্টেবল হৈ যদি আমি যদি কামখিনি কৰোঁ তেতিয়াহ'লে ধুনীয়াকৈ এতিয়া চাব আপুনি আমাৰ যিটো সৰিয়হ চৰকাৰে এটা ৰেট দিয়া আছে যে 6,500 কিবা টকা আমাৰ চৰকাৰে ৰেট নিৰ্ধাৰণ কৰি থোৱা আছে ঠিক সেনেকৈ ধানৰ এটা নিৰ্ধাৰিত মূল্য ধৰি দিয়া আছে আগতে কি আছিল আগতে আজি যদি বজাৰত 500 টকা গৈছে কালি হয়তো 200 টকাও যাব পাৰে এতিয়াতো সেনেকুৱা নহয় এতিয়া এটা ৰেট ধৰি দিয়া আছে গতিকে সেই ৰেটৰ জেনেৰেলি তলত নাহে সেই ৰেটৰ তলত নাহে ওপৰতে হ'ব আল্টিমেটলি পইচাটো কৃষকসকলে কিন্তু এইখিনি যিটো মানে চাইণ্টিফিকেলি বৈজ্ঞানিকভাৱে যিখিনি কৰিব লাগে সেই বস্তুখিনি ৰাইজক অলপ সজাগ কৰিব লগা আছে আৰু সেইখিনি মই হাৰা জিকাৰ কথা নাই মই জিকা হাৰাৰ কথা নাই এনেও এই বস্তুখিনিৰ কাৰণে মই যিখিনি পাৰোঁ মই সমষ্টিত কৰিম বা কৰি আছোঁ পাকা বেতবাৰী সমষ্টিত কৰিম 1993 চনতে যেহেতু আপুনি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিলে বা তেতিয়াৰ পৰা যেতিয়া জড়িত হৈ আছে তেতিয়া ভাৰতীয় জনতা পাৰ্টি আৰু এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ মাজত আপুনি কিবা সামঞ্জস্য বা কিবা পাৰ্থক্য বা এনেকুৱা সেই ক্ষেত্ৰত আপুনি কি ক'ব আকাশ পাতাল পাৰ্থক্য কাৰণ তেতিয়া আমি যেতিয়া বিজেপিত জইন কৰোঁ তেতিয়া আমি বিজেপি অকলে মোৰ নামটো আছিল মণ্টু বিজেপি আজিও কয় মই যেতিয়া বুলেট লৈ অকলে যাওঁ ওলাই নাই মণ্টু বিজেপি আহিল এনেকৈয়ে কৈছিল তো আমি সেই এটা দুটা লগত কোনোবা লগ বন্ধু লৈয়ে বিজেপি কৰিছিলোঁ কিন্তু আজিৰ দিনততো বিজেপি বুলি ক'লে চব বিজেপিয়ে হৈছে হয়নে নহয় চবৰে কয় আজি বিজেপিয়ে তো সেই তুলনাত বহুত ডেভেলপ হৈছে আৰু দলৰো যিখিনি আমাৰ আইডিঅ'লজি তো যিটো আমাৰ মোদী ডাঙৰীয়ে আজি কৈছে যে চবকে সাথ চবকে বিকাশ তো এই যিটো আমাৰ আইডিঅ'লজি এই আইডিঅ'লজিটো কিন্তু বিজেপিত থকাৰ কাৰণে আজি বিজেপি এক্সেপশ্যনেল ক'লে আজি আমাৰ ৰঞ্জিত দা আমাৰ নিচিনা সাধাৰণ কাৰ্যকৰ্তা আমি একেলগে কাম কৰা গতিকে তেওঁ গৈ আজি কি হ'ল ৰাজ্যিকত আমাৰ দুবাৰকৈ সভাপতি হ'ল এতিয়া কেবিনেট মন্ত্ৰী আজি আমাৰ দিল্লীপ দা আমি একেলগে তলত বহি আমি মানে পাৰ্টি কৰা যেহেতু নিৰ্বাচন আহিছেই মানে সমাগত আৰু পালেহিয়ে আৰু যেহেতু আপুনি প্ৰাৰ্থিত্বৰ দৌৰত আছে আপোনাৰ পৰিকল্পনা বা আপোনাৰ প্ৰস্তুতি এতিয়া কিমান চলিছে কেনেধৰণৰ এতিয়া মোৰ প্ৰস্তুতি বুলি ক'লে কি হয় যে ইলেকশ্যন খেলিব লাগিলে এটা মানসিকভাৱে প্ৰথম প্ৰস্তুতি এটা লাগে তো মোৰ এইটো মানসিকতাটো আছে যে যদি দলে মোক কয় যে আপুনি খেলিব লাগিব তেতিয়াহ'লে মই খেলিম খেলা হবে যিটো মানে বেংগলত কয় তেতিয়া মই খেলিম তেতিয়া মই পিছ হৈ কি নাহোঁ যে মই মানে কেণ্ডিডেট দিছে এই মাইনৰিটি এলেকা গতিকে মই জিকিব নোৱাৰোঁ গতিকে মই এইটো নকৰোঁ মই সম্পূৰ্ণৰূপে ৰাগিম যিখিনি পাৰোঁ মই কৈছোঁ নহয় যে তন মন ধন যি পাৰোঁ যিমান কেপাচিটি তো সিমানখিনিত মই লাগিম মানে দলৰ হৈ কাম কৰিম বা ভৱিষ্যত মই লাগি জিকিলোৱে হাৰিলেও মই এই সমষ্টিৰ কাৰণে কাম কৰিম এইখিনি মোৰ প্ৰতিশ্ৰুতি মানে পাকা বেতবাৰী সমষ্টিত আপুনি সংগঠনৰ কামসমূহ আগলৈ আগবঢ়াব পাকা বেতবাৰী সমষ্টিৰ সমান্তৰালভাৱে কিন্তু ভৱানীপুৰ সৰভোগ সমষ্টিটো আপোনাৰ নাম চৰ্চাত আছে গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব মানে আচলতে কি হ'ল মোৰ ঘৰটো পাকা বেতবাৰীত হয় নৱগঠিত যিটো পাকা বেতবাৰী মোৰ ঘৰটো তাত মানে মোৰ মাহঁতৰ ভোট গোটেইখিনি ফেমিলিত তাতে কিন্তু মোৰ ব্যৱসায়িক বা হেৰিখিনি মই কিন্তু ভৱানীপুৰ সৰভোগতে মই ভোটাৰ একচুৱেলি বা মোৰ যিখিনি ব্যৱসায় বা প্ৰজেক্ট যি আছে তো ভৱানীপুৰ সৰভোগতে চলি আছে তাৰো উপৰঞ্চি মই ভাৰতীয় জনতা পাৰ্টি বৰপেটা জিলাৰ উপসভাপতি সেই হিচাপত মই আমাৰ চকচকা মণ্ডলৰ প্ৰভাৰী তাৰো উপৰঞ্চি হ'ল কি আপোনালোকে গম পাইছে যে মই 93ৰ পৰা লাগি আছোঁ তো 93ৰ পৰা মই যে লাগি আছোঁ
মোৰ মেক্সিমাম সময় তাৰমানে মোৰ জীৱনটোৰ যিখিনি মই বিজেপি কৰিছোঁ সেইখিনি মই আগৰ সৰভোগ সমষ্টিতে কৰিছোঁ তাৰমানে বৰপেটাৰৰ সৰভোগত থাকি তাৰ সেইখিনি আমাৰ যে কাৰ্যকৰ্তা আমাৰ ৰঞ্জিত দাস হতে হওক বা আমাৰ যিখিনি তাত পুৰণা কাৰ্যকৰ্তা আছে তেওঁলোকৰ লগতে থাকি মই কৰিছিলোঁ কাৰণ কিয় আমাৰ হাউলিত সিমান এটা সাংগঠনিক স্থিতি নাছিল তাৰ যিখিনি কাৰ্যকৰ্তা মানে হেৰি গোটেইখিনিৰ লগতে মোৰ সম্পূৰ্ণ মানে সম্পৰ্ক থকাৰ বিনিময়ত তেতিয়া মই 2025ত অলপ চিন্তা চৰ্চা হৈছিল যে ইয়াত কোনে খেলিব কাৰণ কিয় তাত আমাৰ খেলিব লাগিলে আগতে শংকৰ দাস আছিল শংকৰ দাস তেখেতটো ঢুকাই গ'ল ৰঞ্জিত দাটো আমাৰ বজালিত গুচি গ'ল তেতিয়া কোন আহিব তো সেই হিচাপত অলপ কথাটো ওলাইছিল তো সেই হিচাপে মই অলপ চিন্তা নকৰা নহয় কৰিছিলোঁ কিন্তু পিছত গম পালোঁ যে আমাৰ ইয়াত ৰঞ্জিত দা মানে অহাৰ কাৰণে এটা চলি আছে তো সেইটোৰ কাৰণত ৰঞ্জিত দা নাহিলে যদি ৰঞ্জিত দা নাহে তেনেহ'লে কিন্তু সাংগঠনিক যিকেইটা আমাৰ তাতো 5টা মণ্ডল আছে তো 5টা মণ্ডলৰ চকচাকা মণ্ডলৰ মই নিজে প্ৰভাৰী গোবৰ্ধনা মণ্ডল আছে বৰপেটাৰত আছে এইবিলাক মণ্ডলৰ লগত মোৰ ওতঃপ্ৰোত সম্পৰ্ক হাউলিখন মোৰ নিজৰ মণ্ডল এইখন মণ্ডল সাংগঠনিকভাৱে কৰা গোটেই হেৰিখিনিত কিন্তু ময়ে জড়িত আছিলোঁ মানে আমাৰ সাংগঠনিক লাইনত প্লাছ ভৱানীপুৰ যিখন মণ্ডল আছে ভৱানীপুৰ মণ্ডলৰ মই 2টা সময়ৰ 2টা টাইমৰ প্ৰেচিডেণ্ট গতিকে মোৰ ভৱানীপুৰৰ মানুহখিনিৰ লগতো সম্পৰ্ক আছে কিন্তু ৰঞ্জিত দাৰ যেতিয়া কথাটো আমি গম পোৱাৰ পিছত আমি তেখেত যিহেতু আমাৰ বৰ্তমান অভিভাৱক তো তেখেত আমাৰ গাৰ্জেন হিচাপে আমি মানো গতিকে তেখেতৰ নাম অহাৰ পিছত আৰু মই নাভাবোঁ যে মোৰ নামটো আনি মানে কিবা এটা কৰিব পাৰিম বুলি তাৰে পিছতে কি হ'ল মোক পাকা বেতবাৰী সমষ্টিৰ পৰা যিহেতু ৰাইজে নিজে আহি বা মোৰ দলীয় সংগঠনৰ মানুহখিনিও আহি মোক ধৰিছে বা জিলাৰ মানুহখিনিও মোক কৈছে যে তাত সেনেকুৱা হেৰি নাই গতিকে তুমি তাত লাগা তো এই ধৰণৰ কথা কোৱাৰ কাৰণে মই মানে ইয়াত লাগি আছোঁ এইখিনি কথা ভৰালী ডাঙৰীয়া আপোনাৰ আগন্তুক দিনবিলাকৰ কাৰণে আপোনাক শুভেচ্ছা জনালোঁ আমি আকৌ লগ পাম ধন্যবাদ